ৰাতিপুৱাই তালৈকে ফোন এটা কৰি লওঁ। এই ফোনটো কাটি কাটি দিছে যে। কোন ৰাতিপুৱা ইমান ডিষ্টাৰ্ব দি আছ? তুমি এতিয়া মোকো চিনি নোপোৱা হ'লা। তুমি কোৱাচোন ফোনটো কিয় ৰিচিভ কৰা নাছিলা? এই নহয় টোপনি ধৰিছিলে মোৰ। কালি ৰাতিচোন তোমাৰ লগতে কথা পাতি আছিলোঁ। এতিয়া দুখটো মানে মোৰ জানো? তুমি বুলি গমেই পোৱা নাছিলোঁ। হ'ব মই গম পাওঁ নহয়, তুমি মোক ভালেই নোপোৱা। মই লগত কথাই নাপাতো, যোৱা। কেলে মই এনেকুৱা কৰিছা ৰাতিপুৱাই? হ'ব মই গম পাওঁ নহয়, তুমি মোক ভালেই নোপোৱা। সঁচা মই তোমাকে ভাল পাওঁ। মা কচম দেই। হ'ব দিয়া, উঠা এতিয়া। হ'ব দে তোমাৰ পাছত পাতি আছোঁ মই, হ'ব দে। 100 টকা দে, মাক কৈ দিম। হে কি কবি? समझदार को इशारा ही काफी। ए भाई नকবি প্লিজ ভাই, নকবি না প্লিজ। 100 টকা দে। নাই বে ভাইটি মোৰ ওচৰত, সঁচাকৈ কৈছোঁ নাই মোৰ ওচৰত। মা শুন আৰু নাই মোৰ ওচৰত, এইটোৱে আছিলে। মৰিবি তই। দে মা